এতিয়া আমি 3 নম্বৰ শ্লোক উচ্চাৰণ কৰিম আৰু পিছত আমি অনুবাদখিনি বুজিম হ'ব কোৱা মোৰ লগত উচ্চাৰণ কৰি যাবা কোৱা মাতৃবৎ পৰদাৰেষু পৰদ্ৰৱেষু লোষ্ট্ৰবৎ আত্মবৎ সর্বভূতেষু ইয়ঃ পশ্যতি স পণ্ডিতঃ আৰু এবাৰ মাতৃবৎ পৰদাৰেষু পৰদ্ৰৱেষু লোষ্ট্ৰবৎ আত্মবৎ সর্বভূতেষু ইয়ঃ পশ্যতি স পণ্ডিতঃ এতিয়া অসমীয়া অৰ্থ বুজিম হ'ব ঠিক আছে ইয়াত কি কৈছে চোৱা মাতৃবৎ পৰদাৰেষু অৰ্থাৎ যিয়ে তাৰপিছত পৰদ্ৰৱেষু লোষ্ট্ৰবৎ অৰ্থাৎ যিয়ে আনৰ পত্নীক মাতৃৰ দৰে যি আনৰ পত্নীক কাৰ দৰে মাতৃবৎ অৰ্থাৎ মাতৃৰ দৰে আৰু আনৰ ধনক মাটিৰ দৰে আৰু যি আমাৰ কি আছে পৰদ্ৰৱেষু লোষ্ট্ৰবৎ অৰ্থাৎ আনৰ ধনক মাটিৰ দৰে হৈছে তাৰপিছত কৈছে আত্মবৎ সৰ্বভূতেষু আৰু সকলো প্ৰাণীক নিজৰ দৰে ইয়ঃ পশ্যতি সপণ্ডিতঃ আৰু সকলো প্ৰাণীক নিজৰ দৰে দেখে তেৱেই প্ৰকৃত পণ্ডিত বা জ্ঞানী বুলি কোৱা হয় বুজি পাইছা তেৱেই প্ৰকৃত পণ্ডিত বা জ্ঞানী আৰু এবাৰ কৈছোঁ অৰ্থখিনি যে যিয়ে আনৰ পত্নীক মাতৃৰ দৰে আনৰ ধনক মাটিৰ দৰে আৰু সকলো প্ৰাণীক নিজৰ দৰে দেখে তেৱেই প্ৰকৃত পণ্ডিত বা জ্ঞানী ঠিক আছে এবাৰ মোৰ লগত আৰু এবাৰ উচ্চাৰণ কৰি অনুবাদখিনি আৰু এবাৰ কম মোৰ লগত কোৱা মাতৃবৎ পৰদাৰেষু পৰদ্ৰৱেষু লোষ্ট্ৰবৎ আত্মবৎ সর্বভূতেষু ইয়ঃ পশ্যতি স পণ্ডিতঃ অনুবাদ যিয়ে আনৰ পত্নীক মাতৃৰ দৰে আনৰ ধনক মাটিৰ দৰে আৰু সকলো প্ৰাণীক নিজৰ দৰে দেখে তেৱেই প্ৰকৃত পণ্ডিত বা জ্ঞানী ঠিক আছে এতিয়া আমি নেক্সট শ্লোকটো উচ্চাৰণ কৰিম হ'ব